এপাহৰ ৰঙালী বিহু আহি পদূলিমুখত পালেহি আৰু এতিয়া সমগ্ৰ অসমৰ গাঁৱে ভূঞে আচলতে বিহুক আদৰাৰ প্ৰস্তুতি চলিছে। অসমীয়া ডেকা গাভৰুৱে বিহুৰ আখৰাত ব্যস্ত হৈ আছে আৰু মই উপস্থিত আছোঁ ডিমৌৰ যি সমীপৰ নিতাই পুখুৰী নাওজানত আৰু ইয়াৰ যিসকল যুৱক যুৱতী তেখেতসকলে বিহু আখৰাত ব্যস্ত হৈ আছে। তোমালোকে কিমান দিনৰ পৰা বিহু আখৰা কৰি আছা? আমাৰ প্ৰায় 40 দিনমান হ'ল প্ৰেক্টিছ কৰা। কিমান ল'ৰা ছোৱালী গোট খাইছে ইয়াতে? ইয়াত ছোৱালী প্ৰায় 7জনীমান আৰু ল'ৰা 20টামান আছে। তোমালোকে এটা যুৱ সংঘৰ কাৰণে গাইছা নে কি কাৰণে গাইছা? যুৱ সংঘৰ সহযোগত গাইছোঁ। ক'ত ক'ত গাবা? আমি আপোনাৰ ষ্টেজ প্ৰগ্ৰেম আছে শিৱসাগৰ ডিষ্ট্ৰিক্টত, চোতাল প্ৰগ্ৰেম শিৱসাগৰ ডিষ্ট্ৰিক্টত আৰু আপোনাৰ মৰাণত গাম, যোৰহাটত গাম। আমি দেখিবলৈ পাওঁ যে চোতাল প্ৰগ্ৰেম বিশেষকৈ আজিকালি হুঁচৰি দলবিলাকে এৰিছে। তোমালোকে কি কৰিবা? চোতালে হয়, যি সময়ত আচলতে চোতালৰ পৰা বিহু গৈ টাউন পালেগৈ গাঁৱৰ ঘৰ, সেই সময়ত কিন্তু চোতালত গাবৰ কাৰণে বহুত সাজু হৈছে। মই নাচনী এগৰাকীৰ ওচৰলৈ আহিছোঁ। তুমি বিহু গাবা? ক'ত ক'ত গাবা? আৰু কি বিহুৰ কাৰণে আৰু কি কি যা যোগাৰ কৰিছা তোমালোকে? তুমি কোৱা, কোনে ক'বা? পিঠা-পনা প্ৰস্তুত কৰা হৈছে, জলপান। বিহুৰ কাৰণে কি কি পিঠা-পনা প্ৰস্তুত কৰা হৈছে, জলপান প্ৰস্তুত কৰা হৈছে। বিহু কোনে অকণমান গাই দিবা? কোনে গাবা? তুমি গাবা? আহা অকণমান গাই দিয়া, চবে সহযোগ কৰি দিবা, অকণমান কলি এটা। নাহৰ ফুল ফুলিলে অ মোৰ ককাইটি, তগৰনো ফুল ফুলিলে, তগৰনো ফুল ফুলিলে, বিহু বিহু লাগিছে, বিহু বিহু লাগিছে গান। হয়, এনেধৰণে সমগ্ৰ অসমৰ লগতে নিতাই পুখুৰী যি নাওজান অঞ্চলতো এতিয়া বিহুক আদৰাৰ পূৰ্ণ প্ৰস্তুতি চলিছে।
ফুল ফুলিলে গহৰা ডালতে গুলিতে লগা দেউই মাৰ পাতি
ফুল